নমস্কাৰ, আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি আলোচনা কৰি আহিছোঁ অনুশীলনী 2A অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ অনুশীলনী 2A অলৰেডি আমি 1, 2 এইবোৰ কৰিছোঁ, 3 কৰিছোঁ, 4 কৰিছোঁ। আজি হ'ব 5 নম্বৰটো, অৰ্থাৎ কি সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়াবিলাকৰ মান উলিয়াব লাগে। ঠিক আছে, তো সংখ্যা ৰেখাত আমি ব্যৱহাৰ কৰি কিনে এইবোৰৰ মান উলিয়াব লাগে। তো কেনেদৰে উলিয়াম চাই ল'ব। ঠিক আছে, তো প্ৰথমটো কৈছে 6 + 9। কি কৈছে 6 + 9 বুলি কৈছে। সংখ্যা ৰেখা মই এইবোৰ কিছুমান আস্তানি লৈছোঁ যাতে কিবা হয়। ঠিক আছে, ধৰি লওঁতে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15লৈকে দিছোঁ। ঠিক আছে, তো কি কৰিব প্ৰথমতে 6 আছে না, 6 + 9 আছে। তো প্ৰথমতে কি হৈ যাব 6 লৈকে যাব 6। ঠিক আছে, 6ৰ পৰা কেইঘৰ যাব লাগিব 9 ঘৰ যাম আমি। 6ৰ পৰা কেইঘৰ আগফালে যাম 1, 2, 3, 4, 5, 6, 7, 8, 9। 9 ঘৰ গৈছোঁ, মানে 9 ঘৰত কি পাইছোঁ আমি 15। মানে কি হ'ব 6 + 9 = কিমান হৈ যাব 15 হৈ যাব। মানে এনেকুৱা ধৰণৰ এইটো জগৰটো হৈছে হ'ব। ঠিক তেনেকৈ আৰু এটা যদি মই কৰি দিওঁ, ঠিক তেনেকৈ 4 + 7 আছে। যদি এটা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16লৈকে। প্ৰথমতে কি ল'ম আমি 4টো ল'ম। 4টো ক'ত আছে ইয়াতে আছে 4টো। তাৰপিছত কেইঘৰ যাম আমি 7 ঘৰ যাম। মানে ইয়াৰ পৰা এই 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ। কি পাইছোঁ আমি 11। মানে 7 × 4 কিমান হ'ব 11 হৈ যাব। মানে এইটো কি হৈ যাব সংখ্যা ৰেখাত এনেদৰে উপস্থাপন কৰিব লাগে। ঠিক আছে, ঠিক তেনেকৈ আমি এইবাৰ বিয়োগৰ কৰিম। এইটো যোগৰ দুটা কৰিছোঁ, আমি বিয়োগৰ কৰিম। এইবাৰ বিয়োগৰ যদি কৰোঁ কি কৰিম 16 - 8 বুলি কৈছে। ঠিক আছে, 16ৰ পৰা 8 বিয়োগ কৰিব লাগে। তাৰ কাৰণে আমি প্ৰথমতে 16টো লিখিম। 16, 15, 14, 13, 12, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। ঠিক আছে, তো সদায় কি চাব 16ৰ পৰা আহিব লাগিব। যোগৰ ক্ষেত্ৰত কি হয় এইটোৰ সৰুৰ পৰা যি আছে সেইটোৰ পৰা যাব লাগিব। আৰু ইয়াতো 6 16ৰ পৰা আমি আহিম, মানে কি ইফালে আহিম ওলোটাকৈ। 16ৰ পৰা কেইঘৰ আহিব লাগে 8 ঘৰ আহিব লাগে। 1 ঘৰ, 2 ঘৰ, 3, 4, 5, 6, 7। মিষ্টেক হৈছে নেকি 16, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। দেই ইয়াতে 11টো মিষ্টেক হৈ আছিল, 11টো নাছিল তো 11 হয়। 13, 7, 8, 9। ঠিক আছে, তো 11। তাৰপিছত কিমান আহিব চাবি 16ৰ পৰা 15 আহিল, 15ৰ পৰা 14, 14ৰ পৰা 13, 13ৰ পৰা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, এই 8 ঘৰ। 8লৈকে আহিছোঁ, মানে কিমান 16ৰ পৰা 8 গ'লে কিমান হৈ যাব 8 হৈছে। ঠিক তেনেকৈ আৰু এটা কৰিছোঁ মই 9 - 9টো কৰিছোঁ আকৌ। 9 - 9টো কিহৰ পৰা 9ৰ পৰা 9, 8, 7, 6, 5, 4, 3, 2, 1 হৈছে। 9ৰ পৰা কি 9 0, 9ৰ পৰা 9, 1, 2, 3, 4, 5, 6, 7, 8, 9। মানে কিমান হৈছে 9ৰ পৰা 9 মাইনাছ কৰিলে কিমান হ'ব 0। মানে ক'ত আহি পাম আমি 0ত আহি পাম হৈছে। ঠিক তেনেকৈ আমি যদি পূৰণৰটো কৰোঁ 4 × 3 আমি পূৰণৰটো কৰি চাম। এবাৰ পূৰণৰ কি হৈছে 4ৰ পৰা 3, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14। ক'ব পাৰিছে 4 পূৰণ 3। ঠিক আছে, তো কি কৰিম আমি এইবাৰ পূৰণৰটো কেনেকৈ কৰিম। কিহৰ পৰা যাম আমি সদায় 0ৰ পৰা যাম। কিমানকৈ যাম 4কৈ যাম। মানে 4 ঘৰকৈ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 4 ঘৰকৈ যাম। কেইবাৰ যাম আমি 4 ঘৰকৈ 3 বাৰ যাম। ঠিক আছে, আৰু 1, 2, 3, 4 আৰু 4 ঘৰ কিমান 3 বাৰ। এই 1 বাৰ গ'লোঁ, এই 1 বাৰ, এই 2 বাৰ, আৰু 1 বাৰ যাম এই 3 বাৰ। তো কি যাই পাইছোঁ 4 × 3 মানে কিমান হৈ গৈছে 12। মানে কিয় ঘৰ যাই পাইছোঁ 12ত যাই পাইছোঁ। ঠিক তেনেকৈ আমি হৰণৰ ক্ষেত্ৰত
ঠিক তেনেকৈ আমি হৰণক হৈছোঁ কি 24ৰ পৰা 6 অৰ্থাৎ 6 দি 24ক হৰণ কৰিব লাগে ক'ৰ পৰা আহিম আমি 24ৰ পৰা আহিম ঠিক আছে কেই ঘৰকৈ আহিম 6 ঘৰকৈ আহিম মানে 6 ঘৰকৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ মানে ইয়াতে হ'ব আৰু 6 ঘৰ আহিম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ ইয়াতে হয় আৰু 6 ঘৰ আহিম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ ক'লৈকে আহিম আমি শূন্যলৈকে আহিম সদায় ঠিক আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ ক'লৈকে শূন্যলৈকে কেইবাৰ আহিছোঁ সেইটো চালে হ'ল একবাৰ এই দুইবাৰ এই তিনিবাৰ আৰু এই কেইবাৰ 4 বাৰ মানে কি 24 হৰণ 6 ইকুৱেল টু কেইবাৰ হৈছে 4 বাৰ ন তো 4 হৈ যাব এনসাৰ পাইছে বুজি তো ঠিক আছে নেক্সট থ্যাংক ইউ